শিক্ষানুষ্ঠান খোলাক লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে নতুন এছঅপি। কোভিড পৰিস্থিতিৰ বাবে বৰ্তমান সময়ত যেহেতুকে দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে আৰু এই শিক্ষানুষ্ঠানসমূহ খুলি দিয়াক লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে নতুন এছঅপি। কেন্দ্ৰীয় চৰকাৰৰ নতুন এছঅপিত কি আছে সবিশেষ তথ্য জনাম আপোনালোকক এইটো ভিডিঅ'ত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। আপোনালোকে কথাখিনি অলপ ভালদৰে মন কৰিব। শীঘ্ৰেই খোল খাব দেশৰ সকলো শিক্ষানুষ্ঠান। দেশত শিক্ষানুষ্ঠান খোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। সকলো শিক্ষানুষ্ঠানতে মাস্ক পৰিধান, সামাজিক দূৰত্ব বাধ্যতামূলক। শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মাজত কমেও 6 ফুট দূৰত্ব বজাই ৰাখিব লাগিব। কৰ্মচাৰী কোঠা, এছেম্বলি হল আৰু অন্যান্য উমৈহতীয়া এলেকাত সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। সামাজিক দূৰত্ব সম্ভৱ নোহোৱা অনুষ্ঠানৰ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰে। শিক্ষাৰ্থী কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিত থকাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। মধ্যাহ্ন ভোজন বিতৰণৰ সময়ত বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব। হোষ্টেলত শিক্ষাৰ্থীসকলে সকলো সময়তে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। বিচনাৰ মাজত পৰ্যাপ্ত দূৰত্ব নিশ্চিত কৰিব লাগিব হোষ্টেলসমূহত। নিউজ ডেস্ক ৰিপৰ্ট, পাব্লিক লাইভ।